নমস্কাৰ মই মৌচুমী আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিও আজলৈ আৰু এতিয়া আমি যাবলৈ ওলাই আছো ক'ত যাম এতিয়া গৈ আছো আমি ফিল্ডলে মামা ঘৰৰ পৰা আৰু মই খেলিম চাইব কি খেলো কি মানে কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰো হয় না পুৰস্কাৰ পাওঁ নে নাপাওঁ সেইটো নাজানো আৰু কিন্তু চেষ্টাটো কৰিব হয় না মই প্ৰথম বুলি এবাৰ হয় না মামা ঘৰত আছো এবাৰ প্ৰথম আৰু কৈ দিয়া এবাৰ প্ৰথম আৰু এবাৰ চেষ্টা কৰিম যিহেতুকে ভাইটিহঁতৰ তাত এইবাৰ মানে প্ৰত্যেক বছৰে পাতে এইবাৰ শিল্পী দিৱসটো দুদিনীয়া কাৰ্যসূচীৰে পাতিছে দিনত হ'ব খেল ধেমালি আৰু মানে সংগীতানুষ্ঠান আৰু ৰাতিলৈ হ'ব অসম ভিত্তিক বেডমিণ্টন প্ৰতিযোগিতা সেইকাৰণে আমি এতিয়া দিনত ওলাইছোঁ যাবলৈ যাওঁচোন আমাৰ টিকলাই কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে চাওঁগৈ আৰু আপোনালোকেও চাই থাকিবচোন আমাৰ টিকলাই কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ব'লক তেতিয়াহ'লে আজি আৰম্ভ হৈছে দৌৰত এয়া অংশগ্ৰহণ কৰিছে আমাৰ টিকলাই Round 2, 23, 15. Points getting for now, 16, 23. The next morning. ভজহু তোমাৰ লৈ পদৰ অৰবিন্দ আমি আজি এই অনুষ্ঠানৰ শিল্পী দিৱসৰ উপলক্ষে শিল্পীগৰাকীৰ প্ৰতি আমি শুভেচ্ছা জনাই তেওঁৰ স্বাগত সেই কবিতাটোৰ নাম ডেকাৰ শক্তি শক্তিৰ পুত্ৰ মাই ভক্তি
মাতিছে তোমাক মই মা মই সপোনত দেখিছোঁ সপোনত দেখিলোঁ দুটা ভূতৰ ছোৱালী আৰু দুজনী দক্ষিণী ছোৱালী এটা কলা এটা বগা ডাঙৰ পিঙত ভূত কথা পাতে কুটকৈ নৱবৰ্ষৰ উপলক্ষে অভিভাৱকসকলে বিভিন্ন ঠাইৰ পৰা আহিছে খেলুৱৈসকলো আহিছে বুলি জনাইছে গুৱাহাটী কাৰ্বি আংলঙৰ ডিফু বোকাজান শিৱসাগৰ তিনিচুকীয়া গুৱাহাটী বিভিন্ন ঠাইৰ পৰা মই ভবা নাছিলোঁ যে ইয়ালৈ ইমান খেলুৱৈসকল আহিব যোৱাকালিও বহুকেইজন প্ৰতিযোগী ইয়ালৈ আহিছে কোভিডৰ বেয়া সময়টোতো আপোনালোকে ইয়াত উপস্থিত হৈছে অকণমান সাৱধানে থাকিলে নিশ্চিতভাৱে ভাল হ'ব কোভিড প্ৰট'কলটো মানি যিবিলাক হেণ্ড চেনিটাইজাৰ কৰা মাস্ক পিন্ধা সকলো আপোনালোকে ব্যৱহাৰ কৰিব এয়া সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়াই ৰাজা হাতকৈ এটা মাৰিব দেই উন্মোচন কৰিছে দেখিছে কিমান ধুনীয়াকৈ খেলিছে এইজন এইবাৰ মাৰিছে এয়া সম্পাদক তথা তেখেতৰে পুত্ৰ দীপাংকৰ বৰাই ইয়াৰ পাছতেই এখনি চেলেঙেৰে তেখেতৰ সম্বৰ্ধনা জনাব লক্ষী হাজৰিকাই তেখেতক এখনি ধৰ্মগ্ৰন্থৰে সম্বৰ্ধনা জনাবৰ বাবে মই লোকজিৎ শইকীয়াক অনুৰোধ জনাইছোঁ আৰু এখনি সফুৰাৰে তেখেতৰ সম্বৰ্ধনা জনাবৰ বাবে মই ভাৰত বৰচেতিয়াক অনুৰোধ জনাইছোঁ লগতে আমাৰ জ্ঞানদীপ পুথিভঁৰালৰ এটি স্মাৰকেৰে সম্বৰ্ধনা জনাবৰ বাবে মই সভাপতি মনোজ কুৰ্মী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু এতিয়া আমাৰ জ্ঞানদীপ পুথিভঁৰালৰ পৰিয়ালৰ ফালৰ পৰা সম্বৰ্ধনা পত্ৰখন তেখেতলৈ আগবঢ়াবৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ আজি আমাৰ দেউতাৰ সম্বৰ্ধনা অনুষ্ঠান আছিলে এয়া তাতে দেউতাক এয়া গামোচা এয়া চেলেং কাপোৰ এইফালে এয়া তাৰপিছতে এইফালে এখন এয়া সফুৰা তাৰপিছতে ইয়াত এখন কিতাপ দিছে এতিয়া কি কিতাপ দেখা নাই খুলিলে গম পোৱা যাব কি আছে চাইছোঁ ৰ'ব এখন এয়া কীৰ্তন দিছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু ঘণ্টাটো দবাই দিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে নতুনকৈ চাইছে আজিলৈকে আহিছোঁ বাই বাই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ